আজি মানে বৰ্তমান কামৰ পৰা আহিলোঁ আৰু মোক কামৰ পৰা আহি ঘৰ অহাৰ পাছত হৈছিল মোৰ কাষলৈ আহিল আৰু এতিয়া মানে আজি আমাৰ মা মানে মনটো খুব ভাল লাগি আছে কাৰণ এখন নতুনকৈ হাল পাইছে মানে চৰকাৰৰ পৰা নতুন আঁচনি এখন হাল পাইছে এইখন আৰু এইটো আমাৰ ছাগলী পোৱালি ডাঙৰ হ'লেই পোৱালিজনী আৰু এতিয়া দুপৰীয়া ভাত কি আছে চাউৰ ভাই আছে দালি আৰু ইফালে আছে চাউৰ বাচন কি আৰু ইফালে আছে মাছ আৰু সৰু সৰু মাছ আৰু আলু ভাজা আৰু দুপৰীয়া ভাতটো ধুনীয়াকৈ খাই লওঁ কাৰণ বহুত ভোক লাগিছে আৰু এতিয়া সন্ধিয়া হ'ল আৰু সন্ধিয়া দেখা পাইছে বহুত বৰষুণ দিছে আজি সন্ধিয়া বতাহ বৰষুণ দিছে আৰু শিলো দিছে আৰু এইবিলাক শিল চাওঁ আৰু বৰষুণ এৰাৰ পিছত পথাৰ ছটাটো লৈ ইফালে আহিলোঁ অলপ ওলাই আৰু ইফালে চাওক পিছফালে আৰু পথাৰ সেই পুৰা মানে বগা বগা হৈ গৈছে শিলেৰে এই চাওক পুৰা বগা বগা হৈ গৈছে একদম ঠাণ্ডা ঐ বগা